হোম কিচেন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি কালি আহিলোঁ মাৰ ঘৰত বঙাইগাঁও। তো ইয়াত মাহঁতৰ এইখিনি ডিচেম্বৰ মাহত পূৰা ধানৰ কাম লাগে আৰু বহুত ঠাণ্ডা হয়। তো ধানৰ কাম চাম চব শেষ হ'ল আৰু এতিয়া মায়ে পূৰা চাফাইত লাগি আছে কাৰণ নখোৱা হ'ব। তো এতিয়া গোটেই ৰুম চাওক কি কৰিছে। আৰু এইফালে আজি ভণ্টিয়ে কাম কৰি আছে, আপোনালোকক দেখুৱাই আছোঁ কাৰণ সেই কাম নকৰে। মই এতিয়া গালি দি লগাই দিছোঁ, তো আপোনালোকক দেখুৱাই আছোঁ। এইফালে মেহনাজ বা কুলু বা ভাল লাগছে নে নানী ঘৰত আহি? এয়া আব্বাই মুৰ্গী কাটি দিলে আৰু মাক ক'লোঁ আজি হাঁহৰ নিচিনাকৈ মুৰ্গীটো বনাই দিয়া। তো মায়ে এনেকৈ হাঁহৰ নিচিনাকৈ বনাই দিব। আৰু এতিয়া মুৰ্গীটো পুৰি ল'লে আৰু এনেকৈ মুৰ্গী মাংস খাই বহুত টেষ্টি লাগে। আপোনালোকে খাইছেনে নাই জনাবচোন। আমি হ'লে খাওঁ এনেকৈ বহুত ভাল লাগে। তো এয়া মাংসখিনি মায়ে ৰেডি কৰি ল'লে, এতিয়া ধুনীয়াকৈ বনাই দিব আৰু এয়া হৈ আছে। আৰু এইফালে দুপৰীয়া ভাত পানী খোৱাৰ পিছত আৰু এইবিলাক কাপোৰ চাপোৰবিলাক এতিয়া শুকুৱালে ন, আৰু এতিয়া লগোৱা কামটো আছে। পৰ্দা চৰ্দাবিলাক ধোৱাৰ টাইমতে সোনকালে হয়, এইখিনি বেছি টাইম লাগি যায়। চ' ভণ্টিৰ লগত অলপমান হেল্প কৰিব আহিলোঁ। আৰু এনেওতো খং উঠিয়ে আছে, আজি দিনটো তাইক কাম কৰোৱাইছোঁ। তো এতিয়া মই আহিলোঁ অলপমান হেল্প কৰিবৰ কাৰণে। আৰু সন্ধিয়া মামা এজনৰ ঘৰত চাহ খাব মাতিছিলে। মামাহঁতৰ ঘৰ মানে এয়া কুলুহঁতৰ ঘৰতে গৈছোঁ, আমাৰ ঘৰৰ ওচৰতে হয়। তো মামীয়ে চাহ খাব মাতিছিলে, এয়া চাহ আৰু পিঠা বনাইছে। তো সন্ধিয়া ইয়াত কুলুহঁতৰ ঘৰত চাহ খালোঁ। চাহ পানী খাই এতিয়া কথা পতাত লাগি গ'লোঁ আৰু ঘৰত যামে। এয়া কুলুৰ স্কুলত খেল ধেমালি হৈ আছে, তাই 4টা প্ৰাইজ পাইছে। তো আমাক দেখুৱালে। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিম। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।